জয় শ্ৰীৰাম। সকলোৰে কি খবৰ? নিশ্চয় সকলোৰে খবৰ ভাল। গৰু বিহু আৰু আজি সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বাকী ভালে ভালে যাওক গোটেই বিহু। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ পৰীক্ষা আছিল, আৰু পৰীক্ষা যোৱাৰ পাছত এতিয়া ভিডিঅ' আৰম্ভ কৰিম বুলি ভাবিলোঁ। এতিয়া ভিডিঅ'টো যিহেতু আৰম্ভ কৰিব ওলাইছোঁ, ভাবিলোঁ কি অলপ ওলাই যাওঁ, মানে ফুৰবা ওলাই যাওঁ, অলপ কিবা কানি আনবাও যাম। চ' পাঠশালা যাম, তো ভাবিলোঁ কি বহুত দিন ভিডিঅ' দিয়া নাই, মানে ভিডিঅ'টো কৰি দিম আৰু আজি। তো বলক সকলোৱে মিলি ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ, জয় মা। আৰু আপোনালোকে ভাবলা কি জানি ৰাস্তা নাই, ডাইৰেক্ট আহি মন্দিৰত দেখোন, মানে মন্দিৰত প্ৰথম আশীৰ্বাদটো ল'লোঁ। মানে মই আহিলোৱে, মানে ৰাস্তা ইমান দেখে নাথকিলোঁ দক। কৰ্মৰ আগে মই ভগৱানৰ আশীৰ্বাদটো লৈ খুব বেছি ভাল পাওঁ, আৰু ভগৱানক খুব বেছি ভাল পাওঁ যিহেতু। আহি গ'লোঁ হনুমান মন্দিৰ পাঠশালাৰ, এতিয়াতে সেৱা লৈ লওঁ। প্ৰসাদ খাই দিয়া। এতিয়া ফাইনেলি পূজা পাতি কৰি অলপ কিবা কিনিম বুলি আহিছোঁ আমি বিশালত। ফাৰ্ষ্ট টাইম দেই, ফাৰ্ষ্ট টাইম। আমি আপাই পিন্ধা কাপোৰ চাব। চাৰে হাগিছে, হাগিছ জেকেট 200 কি আচৰিত। এইটো ভাল লাগছে 100। দুশ টকাত কিনিলে মানে এটা ফ্ৰী, 300 টকা হ'ব। 75 অনলি। কিমান কম, কিমান কম ভাই, কিমান কম, 75 অফ কি জানো, ইমান কিয় কম? পইচা 99। 99 অঁ, oh yeah, 99. So 99. তাতে ৰাউণ্ড গ'ল টি চাৰ্ট, ইমান ভাল নালাগে ৰাউণ্ড গ'ল এটা। হাফ পেণ্ট কৰিছে, হাফ পেণ্ট। দেখি মই চাইছোঁ ইয়াত থকা সকলোবোৰ কাপোৰ কোনটি দাম, কোনটি কম দাম, চবখিনি চাইছোঁ। ইফালে আছে পেটি, আমাৰ ভাষাত পেটি বুলি কয়, আৰু ইফালে পাঠশালা, ইফালে চলা, ইফালে গেঞ্জি, ইফালে জাইঙা, চব আছে। মই কিছুমান বস্তু বাছি বাছি লৈ আছোঁ। তাৰে মাজত আপোনালোকক যদি কোনোবা পৰ্দা লাগে, পৰ্দা চাওক, ধুনীয়াৰ পৰ্দা আছে, ঘৰলৈ কিনিব পাৰিব চবটো। এই গাছ পৰ্দা নাই অ'। মানে আমাৰ তাতে মাৰ্কেটত যিজনে চেক কৰি আছিল, তেওঁ মানে আমাক কি কৈছে জানে, যে বিস্কুটৰ গোন্ধ ওলাইছিলে, মানে বিস্কুট খাইছোঁ নেকি আমি, সেনেকৈ ভাবছি আৰু। মই কৈছোঁ ফুলৰ গোন্ধ ওলাইছে, মানে মই মন্দিৰৰ পৰা আহিছিলোঁ না, এটা ফুল আছিল মোৰ লগত। মানে কি সোধে একদম, যেনে চেকিং হয়, মানে মোৰ পইচা দিয়ে কিনিছোঁ না তাহাৰ পইচা দিয়ে কিনিছোঁ, ক'বাই নোৱাৰছোঁ না। দেখছি প্লে ষ্ট'ৰ খুললি, এপ ষ্ট'ৰ খুললি প্লে ষ্ট'ৰ খোলা যায়, কি হ'ব? চবখিনি কাম হোৱাৰ পাছত আমি আহিলোঁ ডিজেত ৰোল খাবা, কাৰণ ডিজে ৰোলৰ কাৰণে ফেমাছ, ডিজে ৰোলৰ কাৰণে ফেমাছ। আৰু এইটো বাহুবলী ৰোল, ডিজে স্পেচিয়েল, মানে বাহুবলী একদম নধৰেই আহি কিনে। এতিয়া আমি খাম,